এয়াই হৈছে প্ৰগতি চাৰিআলি, শিৱসাগৰ জিলাৰ প্ৰগতি চাৰিআলি। যোৰহাটৰ ফালৰ পৰা আহি আছোঁ। যোৰহাটৰ পৰা আহি এই প্ৰগতি চাৰিআলিতে এতিয়া বাওঁফালে সোমাব লাগিব। অলপ বদলি হৈছে প্ৰগতি চাৰিআলিটো। এতিয়া লাহেকৈ বাওঁফালে সোমাব লাগিব। এইখন আগত আছে প্ৰগতি হস্পিটেল। এইটো প্ৰগতি চাৰিআলি। প্ৰগতি চাৰিআলিৰ পৰা বাওঁফালে দিচাংমুখৰ ফালে সোমাব লাগিব। এইয়া আদৰণি গেট। প্ৰগতি চাৰিআলিত এখন আদৰণি গেট। কৃষ্ণ দিচাংমুখৰ ফালে এতিয়া গৈ আছোঁ। প্ৰগতি চাৰিআলিৰ পৰা দিচাংমুখৰ ফালে গৈ আছোঁ। আহি থাকিব লাগিব। শিৱসাগৰ জিলা পুলিচ ৰিজাৰ্ভ সোঁফালে আছে। শিৱসাগৰ সংৰক্ষিত আৰক্ষী ছাউনী। শিৱসাগৰ পুলিচ এয়া শিৱসাগৰ ভূমি সংৰক্ষণ আঞ্চলিক বিষয়াৰ কাৰ্যালয়। এয়া ঐতিহাসিক দৰিকা নদী। ব্ৰিটিছৰ যুগতে বনোৱা এখন লোহাৰ দলং আছিলে। সোঁফালে মথাৰেদি গ'লেও পায়। এইখিনি কুকুৰাপহীয়া বুলি কয় এই অঞ্চলটো। এইখিনি যে মুছলমান মানুহ আছে, মুছলিম সম্প্ৰদায়ৰ মানুহ। অতি কৌতূহলজনক কথা যে অলপ আগতে এটা মছজিদ আছে তেখেতলোকৰ। মছজিদটোৰ পিছতে এটা মৰিখালি আছে। তেওঁলোকৰো মৰিখালি আছে, কবৰস্থান আছে। কিন্তু তেওঁলোকৰ কবৰস্থানৰ কিনাৰতে বিপৰীত চাইডে এইটো মছজিদ, তেওঁলোকৰ কুকুৰাপহীয়া জুম্মা মছজিদ। এই মছজিদৰ ভিতৰেদিয়ে যায় গৈ কবৰস্থান আছে। তাৰ লগতে কিন্তু এটা মৰিখালি আছে, এটা মৈদাম আছে। মৈদামটো তেওঁলোকৰ মতে এইটো বোলে নিচাদেউ মৰিখালি, নিচাদেউ মৈদাম। এতিয়া কোন নিচাদেউ এয়া কিন্তু এটা ডাঙৰ প্ৰশ্নবোধক চিন। এয়া খেলপথাৰ দেই, খেলপথাৰ পানীয়ে একদম ভৰি আছে এতিয়া। সোঁ চাইডে খেলপথাৰ এখন। আমাৰ কুকুৰাপহীয়া আৰু কাঠপৰা দুখন
কুকুৰাবাহী এটা চুক আছিলে, এতিয়া কাঠ হেৰি হ'ল আৰু এতিয়া গাঁও হিচাপে পৰিণত হ'ল। এইটো এটা ৰাস্তা থানালৈ যাবলৈ সোঁ চাইডে, এইটো ৰাস্তা দি গ'লেও পায়, কিন্তু আগৰ ৰাস্তাটোৱে মূল গেটখন আছে। মূল তোৰণখন আগৰ তিনিআলিটোত আছে। এইটোৱেই তিনিআলি, ইয়াতে মূল তোৰণখন আছে। এইফালেদি সোমাব লাগিব সোঁ চাইডে, সোঁফালে তোৰণখনেদি আমি কাঠখোৱাৰ থানালৈ যাব পাৰোঁ। এইফালেদি এইফালে আগত এখন তোৰণ দিছে, অস্থায়ী তোৰণ, কাঠখোৱাৰ ৰংগমঞ্চ কমিটিয়ে। কাঠখোৱাৰ ৰংগমঞ্চ, আৰু এইখন কাঠখোৱাৰ ৰংগমঞ্চৰ সমিতিৰ তোৰণ, অস্থায়ী তোৰণ। এইটো চাৰিআলি হয়। আমি পোনে পোনে যাব লাগিব, এইটো এটা পৌৰাণিক পুখুৰী, শিৱসাগৰ মিউনিচিপালিটি বৰ্ডে খনা পুখুৰী। এইফালে পোনে পোনে গৈ থাকিব লাগিব। বাওঁফালে যাব পাৰে, এইটো বেকাবাট বুলি কওঁ আমি। আগতে এইখন এখন তোৰণ আছে, এইটো এটা নামঘৰ পায়, কেইবাটাও দুটা নামঘৰ পায়। আমি চিধা যাব লাগিব, পোনে পোনে গৈ থাকিব লাগিব। এই পিছ দিয়া ৰাস্তাটো এৰিব নালাগে আৰু পোনে পোনে গৈ থাকিব লাগে। পোনে পোনে গৈ থাকিলে আমি থানৰ মূল গেটত ওলামগৈ আৰু। কৃষ্ণ। ডাঙৰ টাৰ্ণিং আছে, টাৰ্ণিঙেদি আমি লেফ্ট টাৰ্ণ দিলোঁ, লেফ্ট টাৰ্ণ দি গৈ আছোঁ। অলপ দূৰতে মূল তোৰণ ভাগি দেখিবই আৰু।
আপোনাৰ হবে শ্ৰী শ্ৰী নিত্যানন্দ গুৰুজনাৰ এই পুণ্যস্থানত মাজোৰা ভাদমহীয়া নামৰ উপলক্ষে আমাৰ নিমন্ত্ৰণ ক্ৰমে আহি আমাক যি আশীষ নিৰ্মালি আছিলে তাৰ বাবে আপোনাৰ হ'ব কি দি সন্তুষ্ট কৰিম বোলে সাগৰৰ জলসমূহ পাৰ আৰু হিমালয় গিৰিসমূহ ধন কৰিব নোৱাৰি নিজ গুণে সন্তুষ্ট হৈ ৰাতিপুৱা খাই পঞ্জীয়নক উদ্ধাৰ কৰিবলৈ হৈছে দেৱতা কওক মহাপুৰুষৰ বাণী কৈছে আমাৰ ভাগ্যৰ কথা কহিতে নেপাৰি কৃপা কৰি মূৰৰ গিৰি আখিল মুৰাৰী পুনৰ দ্ৰব্য দিয়া প্ৰভু বুজিব তোমাৰ নাহিকে পূজাৰ দ্ৰব্য আমাৰ ঘৰে বৰ ভাগ্যহীন মৰি অধম বঞ্চিত মুখৰ প্ৰভু জানিয়া দুখিত আজি আপোনাৰ হ'বক আমি কি দি সন্তুষ্ট কৰিম নাম মাত্ৰ দ্ৰব্য বস্তু আপোনাৰ হ'বক আগুৱাই দি কেৱল মাত্ৰ চৰণত প্ৰাৰ্থনা জনোৱা হৈছে আমাৰ এই নিত্যানন্দ গুৰুজনাৰ থান পৰিচালনা সমিতিয়ে আপোনাৰ হ'বৰ এই সহায় সহযোগিতা তথা আশীৰ্বাদ হিৰত লৈ এই মহান অনুষ্ঠান ভাগি আৰম্ভ কৰিছোঁ যাতে আপোনাৰ হবে সকলো প্ৰকাৰৰ সহায় সহযোগিতা দিয়া পৰামৰ্শ আৰু আশীৰ্বাদ দি বাকী টকা আমাৰ এই অনুষ্ঠান ভাগি যাতে সুকলমে পাৰ কৰি দিব পাৰোঁ তাৰ বাবে যাতে আমাৰ সকলো প্ৰকাৰৰ আশীৰ্বাদৰ সহায় সহযোগিতা আগবঢ়াই যায় তাৰ বাবে কেৱল মাত্ৰ চৰণত প্ৰাৰ্থনা জনোৱা হৈছে এই সেৱা ভাগিকা জনাবলৈ যাওঁতে বাক্য বচনে নীতিয়ে নিয়মে অজানিতে যদি কোনোবা এখিনি দুৰ্ব্যৱহাৰ হৈছিলে আমাৰ এই আজি মহিলা গোটে আপোনাৰ হ'বক সেৱা শুশ্ৰূষা কৰোঁতেও যদি কোনোবা এখিনি দুৰ্ব্যৱহাৰ হৈছে সমস্ত অপৰাধ পৰীক্ষণ কৰি যদি মন্ত্ৰীহঁতক উদ্ধাৰ কৰি লোৱা যায় হে মন্ত্ৰীয়ে য'ত কিঞ্চিত মানুহৰ আধাৰ পায় এই সেউকীসকলে আকৌ অতি বিনম্ৰভাৱে ভাঙি জাননী দিছে আপোনাৰ সকলো ভকত বৈষ্ণৱে শুনা দেখা পাইছে ভাল হৈছে ভকত আপোনাৰ সময় জাননী সকলো ভকত বৈষ্ণৱে শুনা পাইছে আপুনি আকৌ পোনপ্ৰথমতেই এই পৰম পিতা পৰমেশ্বৰকে উদ্দেশ্য কৰি এভাগি টুপি পাচলি কৰি বিভাগী জাননী কৰিছে এইটো এটি উত্তম আৰু উত্তম জাননী হৈছে যেনেকৈ বোলে গছৰ মূৰত পানী দিলে গোটেই গছজোপা সজীৱ হয় সেইদৰে সমস্ত জগতৰ অধিকাৰী পূৰ্ণ কৃষ্ণ প্ৰভু ভগৱন্ত ভক্তি পুষ্ট হ'লে নাম বুলি দেৱ ভকতক পবিত্ৰ কৰি সকলো দেৱ দেৱতা তাতেই পুষ্ট হয় বুলি মহাপুৰুষসকলে কৈ থৈ গৈছে সেয়েহে আকৌ কৈছে বোলে বৃক্ষৰ মূলতো যদি দিয়ে কোনো জয় পৃথিৱী ধন টকাৰ পত্ৰ পুষ্পখন ডালে পাতে সেইছে যদি মূলতো জয় বিজয় কদাপিতো ডালত পাতে কৃষি নহয় বুঢ়াটোৰ ল'ৰা যদি অন্যকো বিজয় পৃথিৱী ধন টকাৰ ইন্দ্ৰিয় অতিশয় বুজনা বিহীনা বস্ত্ৰ অলংকাৰ ইন্দ্ৰিয় কৃষি নহয় তাহাৰ কৃষ্ণক পুজিলে পূজা হ'বই পূজা হয় পৃথকে পুজিলে পূজা কেহু নলয় সেইমতে যিটো দেৱে অচ্যুতক পূজা সকলো দেৱতাগণ সেই পুষ্ট হয় তাৰপিছতে আকৌ সকলোৱে আদৰণি কৰিছে এই ৰহস্যময় জ্যোতিৰ্লিংগ বৈষ্ণৱ ভক্তসকলক সদৰে নিমন্ত্ৰণ কৰি আনি ভাদমহীয়া মাটিৰ সমৰ্পণ কৰি সৰুগুণ কৰি আপোনাৰভাৱে আকৌ বিভাগী জাননী কৰিছে সেইভাগী অতি উত্তম আৰু উত্তম সেৱা জাননী হৈছে আপোনাৰ আমাৰ এই ভক্তিপূৰ্ণ হওঁতে পূৰ্ণ কৃষ্ণ প্ৰভু ভগৱন্ত সন্তুষ্ট হৈ আপোনাৰ হ'বৰ মনে যিটোকে প্ৰাৰ্থনা কৰি এই সেৱা ভাগি ধৰিছে সেইটো এটি উত্তম আৰু উত্তম জাননী আহিছে আৰু প্ৰভু ভগৱন্তই আপোনাৰ সময়ৰ মনৰ সৰ্বাধিক পূৰণ হ'বৰ কাৰণেহে বাক্য কৰিছে বোলে ভকত বিনাই দেও নাহিকে পলি সকলো শাস্ত্ৰৰ এহিকে পলি ঈশ্বৰ পূৰণ কৰি ভকতেৰে বৈষ্ণৱ ঈশ্বৰৰ পৰমধাম ভকতেহে শস্য এজন ভকতক দেখি কৰিলা লাভ কায় বাক্যে মনে চিতে গুচি ৰখা পাপ আপোনাৰ ভাৱৰ যত দুখ ক্ৰিয়া আছিল সকলো আৰু দুখ ক্ৰিয়া দূৰাগত হৈ প্ৰভু ভগৱন্তই আপোনাৰ সময়ত কৃপা কৰি আপোনাৰ সময়ত এই মহৎ উদ্দেশ্য সাফল্যমণ্ডিত কৰি প্ৰভু ভগৱন্তই ৰাখি পালি ল'ব লগতে আকৌ এই মহিলা পুৰুষসকলেও সেৱা জনাইছে সেইটো অতি উত্তম জাননী হৈছে বোলে ভাৰত হৰিকে মনুষ্য হৰিৰ ভৈল কামধেনু প্ৰায় পৰশ পথৰ সদৃশ সাধু নহয় যে দেৱা সদায়
তবে কেনেবাকৈ কল্পতৰু জমা হৰি শস্য কৰিব গুৰু মুখে শুনি নিজক শান্তি কৰি নামৰ মূল্য বুজিব কামধেনু নিজকে পৰশ পাঠৰ কল্পতৰু সংস্কৃতি নিয়মটো জানিয়া মহাপুষ্টি থাকে ইহাৰ গুণ বখালি দেহ ইন্দ্ৰিয়ৰ যতক বিষয় মনতাৰ বকিবোৰ মনৰ বিষয়ে হৰিপদ হাৰা জানিয়া ভয় লাভকো ভকত সহিতে একাসঙ্গে বহি পৰম আনন্দ গায় অন্য অন্য ৰতি অন্য অন্য কিছু কৰি অতি শুদ্ধবাদ ইহাৰ মহিমা পঢ়িবত লাগি ভকতি আছে কাৰ ভকতি আছে কাৰ ভকতি মুকুতি দুইটো কৰি শ্ৰেষ্ঠ জানা আকৌ হাৰে হাৰ